আচলতে মোৰ বয়সো বেছি হোৱা নাইতো ভালদৰে খোৱা লোৱা কৰা নাই কাৰণে চাইনিংটো অলপ কমি আছে আহি যাব ভালদৰে খোৱা লোৱা কৰিলে চাইনিংটো একদম আগৰ দৰেই আহি যাব ভালদৰে খোৱা লোৱা কৰিব লাগে আকৌ দেখোন সঠিক সময়ত আপুনি বিয়াখনেই নাপাতিলে সঠিক সময়ত সঠিক যতনগৰাকী দিয়ে যদি থাকিলেহেঁতেন আপোনাৰ দেহৰ চানিখে একেই থাকিলে হয় ঠিক ঠিক ধৰিছে মাত্ৰ আৰু ঠিক ধৰিছে সেইকাৰণে মই আপোনাৰ ওচৰলৈ আজি দৌৰি আহিছোঁ বহুত আশা বুকুত বান্ধি লৈ আহিছোঁ আপুনি যেন মোক নিৰাশ নকৰে মই আপোনাৰ কি আশা পূৰণ কৰিব পাৰোঁ পাৰে মাষ্টৰ পাৰে আজি আপুনি মাষ্টৰ নহয় আজি আপুনি মোৰ দেউতা হ'ব পাৰে আপোনাৰ একমাত্ৰ কন্যাক এই লেঙেৰা লক্ষেশ্বৰ কলিতাৰ হাতত অৰ্পণ কৰি মোক জোৱাই ৰূপে বৰণ কৰি আপুনি সকলো দুশ্চিন্তাৰ পৰা মুক্ত হ'ব পাৰে লেঙেৰা লেঙেৰা এই কলিতাক আজি ডাইৰেক্ট লেঙেৰা কৰি পেলালে ওলাই যাওক আপুনি মোৰ ঘৰৰ পৰা মোৰ ধৈৰ্যৰ সমস্ত মান ছিঙি যোৱাৰ আগতেই আপুনি মোৰ ঘৰৰ পৰা ওলাই যাওক লাজ নালাগে আপোনাৰ লাজ নালাগিল মোৰ একমাত্ৰ ছোৱালীজনীৰ ওপৰত নিকৃষ্ট নজৰ দিবলৈ ভবা নাছিলো আপুনি ইমান নীলাজ বুলি নীলাজ মই নে আপুনি টকা ধাৰলৈ লৈ ঘিউ মৌ খাই নলকা হ'ল এতিয়া পাওনাখিনি বিচাৰি আহোঁতেই নীলাজ মইহে আপুনি নীলাজ টকা ধাৰ কৰিছোঁ কিন্তু মান সন্মান আপোনাৰ জন্মত থোৱা নাই টকা ধাৰ কৰিছোঁ কিন্তু আপোনাৰ নিকৃষ্ট আক্ৰমণ কৰিবলৈ মই বাধ্য নহয় টকা ধাৰ কৰিছোঁ মই শতকৰা 5 টকা হাৰত আপোনাক মই সুদ কৰিছোঁ নাই কৰা সুদ পৰিশোধ নাই কৰা সুদো নাই মূলো নাই আজি ছমাহ হ'ল কথা আপুনি বহুত শুনালেহে মাষ্টৰ এতিয়া এই লেঙেৰা লক্ষেশ্বৰ কলিতাৰ কথা শুনক 15 দিনৰ ভিতৰত যদি মোক সুতে মূলে টকা আদায় দিব নোৱাৰে তেতিয়াহ'লে মোক কন্যাদান কৰক বা নকৰক সেন্দুৰ মালা নিপিন্ধোৱাকৈ চিয়েৰক ডাইৰেক্ট খৈনি কৰি পেলাম ঐ কালু ঐ হাপা ঐ চাওঁ এইবোলে সোমায়া চাই ল আই পৰমানন্দ মাষ্টৰক 15 দিন সময় দিছোঁ 15 দিনৰ ভিতৰত যদি মোক সুতে মূলে টকা আদায় দিব নোৱাৰে তেতিয়াহ'লে ঘৰত থকা চকী মেজ বাচন বৰ্তন কানি কাপোৰ সকলো ট্ৰাকত তুলি লৈ যাবি আৰু ধাৰ লৈ পৰিশোধ কৰিব নোৱাৰা এই পৰমানন্দ মাষ্টৰে যে মাজে সময়ে এখন ধুতি পিন্ধি থাকে সেই ধুতিখনো টান মাৰি খুলি লৈ যাবি মোৰ এই ভৰিখন লেঙেৰা হ'লেও মই মানুহটো কিন্তু অলপ জেং ডাঙৰকৈ কথা পতা যেন পালো কি হৈছে আপোনাৰ চকু দুটা ৰঙা পৰিছে যে আপুনি ৰাজাৰ কথা ভাবি নাই কথা জানো নাই কথা পুৰুষে জানো কেতিয়াবা কান্দে তেনেহ'লে আপোনাৰ চকুত পানী কি হয় এয়া বিষাদৰ চকু পানী নহয় জানো কি এয়া আনন্দৰ অশ্ৰু আনন্দত আজি মোৰ বুকুৰ ভিতৰত চুনামি উঠিছে চুনামি ইমান মোৰ আনন্দলৈ মই কি কৰিম ভাবি পোৱা নাই হাঁহিম নাচিম নে চিঞৰি চিঞৰি কান্দি কোন আহিছিল আপোনাৰ ওচৰলৈ কিয় আহিছিল মোক সন্মান জনাবলৈ আহিছিল পুৰেতো জীৱন এদিনো বিদ্যালয় ক্ষতি নকৰাকৈ মোৰ কলিজাটো ফালি ফালি সিহঁতৰ ল'ৰা ছোৱালীবোৰক যে পঢ়ুৱাইছিলো তাৰে কৃতজ্ঞতা জনাবলৈ আহিছিল কিয় পুৰেতো জীৱন এই সমাজৰ বাবে কাম কৰি কৰি ভাগৰি পোৱাই পৰমানন্দ মাষ্টৰ জীৱন জোৰা সাধনাৰ বঁটা দিবলৈ আহিছিল কিয়
অভাৱত জুৰুলা হৈ থকা, কাৰ ওচৰত হাত নাপাতি আত্মসন্মানেৰে জীয়াই থকা আমাৰ এই পৰিয়ালটোক প্ৰশংসাৰে উপচাই দিবলৈ আহিছিল জানকী। আজি মই বৰ 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 সন্মান পালো জানকী। আজি মই বৰ সন্মান পালো, বৰ সন্মান পালো। এই বিৰল সন্মান লৈ মোৰ জীয়াই থাকিবলৈ মোৰ আজি মৰি যাবলৈ কৈছে।